সৰ্পদংশনৰ ওপৰত থকা আন এটা ডাঙৰ লোকবিশ্বাস হ'ল যে সাপৰ ওজা বা বেজে বিন বজাই সাপক নচুৱাব পাৰে। এইটো এটা অন্ধবিশ্বাস বা আমাৰ চকুৰ ভুল। আপোনালোকৰ কোনো হয়তো মোক প্ৰশ্ন কৰিব পাৰে, তেনেহ'লে বিন বজালে সাপে কিয় নাচে? আপোনালোকে হয়তো দেখিছেও যে ওজায়ে বিন বজাই সাপ নচুৱায়। তেনেহ'লে আহকচোন ইয়াৰ বৈজ্ঞানিক কাৰণটো আমি বিশ্লেষণ কৰোঁ। আচলতে সাপৰ শব্দ শুনিবলৈ আমাৰ দৰে কোনো কাণ নাই। শব্দ নিৰ্ণয়ৰ বাবে সাপৰ মূৰৰ পিছফালে এটা ইয়াৰ অৰ্গেন থাকে, অৰ্থাৎ শব্দ শুনাৰ বাবে এটা অংগ থাকে। আৰু এই অংগটো সাপটোৰ বনৰ লগত সংলগ্ন হৈ থাকে, অৰ্থাৎ সাপটোৰ দুয়োপাৰি দাঁত লাগি থকা হাড় দুডালৰ লগত এই শব্দ নিৰ্ণয় কৰা অংগটো সংলগ্ন হৈ থাকে। আৰু সাপটোৰ বনডাল বাওঁফাল, সোঁফাল বা তলফাল বা ওপৰফালে স্বয়ংক্ৰিয়ভাৱে লৰচৰ কৰি থাকে। আনহাতে সাপৰ চেঞ্চৰী নাৰ্ভসমূহ ছালৰ পৰা ক্ৰমে গৈ স্পাইনেল কৰ্ডত সংলগ্ন হৈ থাকে, আৰু সাপৰ স্পাইনেল কৰ্ডডাল বনত সংলগ্ন হৈ থাকে। আৰু আমি আগতে পাই আহিছোঁ এই বন সাপে শব্দ শুনা অংগটোৰ লগত সংলগ্ন হৈ থাকে। গতিকে যেতিয়া কোনো ওজা বা বেজে বিন বজায়, তেতিয়া বিনৰ শব্দৰ তৰংগসমূহ সাপৰ নাৰ্ভে নিৰ্ণয় কৰে। অৰ্থাৎ সাপৰ যিহেতু কোনো কাণ নাই, ই মাত্ৰ নাৰ্ভৰ দ্বাৰা শব্দ তৰংগৰ কম্পনাংক বা ভাইব্ৰেশ্যন নিৰ্ণয় কৰে। আৰু এই ভাইব্ৰেশ্যন বা কম্পনাংক নিৰ্ণয় কৰাৰ বাবেহে ই দেহটো লৰচৰ কৰে। আৰু যিহেতু সাপৰ বনে স্বয়ংক্ৰিয়ভাৱে চাৰিওফালে লৰচৰ কৰি থাকে, আৰু এই লৰচৰৰ দ্বাৰা ই ক্ৰমে শব্দ তৰংগ নিৰ্ণয় কৰে আৰু শব্দটোৰ উচ্চৰ দূৰত্ব নিৰ্ণয় কৰে। অৰ্থাৎ ছালৰ পৰা শব্দ তৰংগসমূহ স্পাইনেল কৰ্ডলৈ যায়, আৰু স্পাইনেল কৰ্ডৰ পৰা বনলৈ যায়, আৰু বনৰ পৰা ইয়াৰ যিটো ইনাৰ ইয়াৰ বা শব্দ শুনা অৰ্গেন আছে তালৈ যায়। আৰু গোটেই প্ৰক্ৰিয়াটো চলি থাকোঁতে সাপটোৰ দেহটো লৰচৰ কৰি থাকে। ইয়াৰ পৰা আমি বুজি পালোঁ যে বিনৰ মাতত সাপে নানাচে। সাপটোৱে মাত্ৰ লৰচৰ কৰি শব্দ তৰংগ নিৰ্ণয় কৰে আৰু সম্ভাৱ্য বিপদৰ বাবে নিজক সাজু কৰি তোলে। আপোনালোকে শুনি আচৰিত হ'ব, মই যেতিয়া 108ৰ EMT হৈ আছিলোঁ, তেতিয়া মই নিজে দুজন বেজৰ সৰ্পদংশনত মৃত্যু হোৱা দেখিছিলোঁ। ইয়াৰ পৰা আমি বুজি পালোঁ সাপৰ খেলা দেখুওৱা এটা কৌশলহে, কোনো যাদুমন্ত্ৰ নহয়। আৰু এই কৌশলৰ সামান্য তাৰতম্য হ'লে বেজৰো মৃত্যু ঘটিব পাৰে।